हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल आशा करूँ सकलोৱে ভাল মই বৰ্তমান ভালে আছো আজি আসলে ভিডিওটো হ'ব গ্ৰীষ্মকালীন কৰ্মশালাৰ ওপৰত মই গ্ৰীষ্মকালীন মানে গৰম বন্ধত দুটামান কৰ্মশালা কৰিলো তাৰে কিছুমান ভিডিও মই কৰি থৈছিলো আসলে ব্লগ বনাবলৈ নহলে সময়টো মিলাব নোৱাৰিলো সেই কাৰণে দিবলৈ নহলে যিকিটা পাৰো ভিডিও কৰি ইয়াতে সৰুকে ভিডিওটা বনাই আপোনালোকক দেখুৱাইছো আপোনালোকে চাব কেনেকুৱা হৈছে জনাব মই দুটা কৰ্মশালা কৰিছিলো এটা হৈছে সেউজী পাৰ যোৰহাট আৰু আনটো হৈছে আমাৰ ওচৰতে নৰাগাঁও হয় দুটা কৰ্মশালা কৰিলো আসলতে কৰ্মশালা আছিল আৰু দুটামান খালি মিলাব নোৱাৰিলো সময়টো চাবচোন কেনেকুৱা হৈছে জনাব এতিয়া আছে অভাৰ বিস্তাৰিত সভাপতি মহোদয়ক আমি বন্তি প্ৰজ্বলন কৰিব আগবাঢ়িব বাবে অনুৰোধ জনাইছোঁ সৃষ্টিশীলিত হওক বা ফুলবাদনে হওক আপোনাৰ সন্তানে কি ধৰণে গ্ৰহণ কৰিলে আৰু প্ৰশিক্ষকসকলে আপোনালোকৰ সন্তানে কি দৰে দিব পাৰিলে আমি সভাপতি মহোদয়ৰ হাতৰ পৰা এটি কলিতা ল'বৰ বাবে অনুৰোধ জনাইছোঁ আৰু যিসকল কণ মইনামাইসকলে তেওঁলোকৰ পৰা নৃত্য শিকিছিলে সকলোকে মই মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ মাননি দি তেওঁ ওচৰত সেৱা কৰিছে আপোনালোকে আশীৰ্বাদ কৰিব যাতে ঘৰখন মইনামাইৰ ভৱিষ্যতে আৰু একো আগবাঢ়ি যাব পাৰে আগলৈও এইদৰে আমাক সহায় সহযোগিতা কৰি যায় আৰু ভগৱানে তেওঁক যাতে দীৰ্ঘায়ু কামনা কৰে
অসম কুঁৱৰী হিচাপে অসমৰ বিভিন্ন মঞ্চত বিহু নৃত্য পৰিৱেশন কৰা মহাপুৰুষদেৱৰ আধ্যাত্মিক কলা নৃত্য আৰু ক্ৰিয়েটিভ ডান্সৰ অন্য এগৰাকী শিল্পী আমাৰ ৰাজস্থানৰ ছাত্ৰী হেপী কলিতা আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক আমাৰ কৰ্মকৰ্তাসকলক মঞ্চলৈ আদৰাই আনিবলৈ অনুৰোধ জনাইছোঁ। অতিকে মৰমৰ অতিকে শ্ৰদ্ধাৰ হেপী কলিতা বাইদেউ আমি এখন শুভেচ্ছা পত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ। তেখেতৰ যি কষ্টৰ বিনিময়ত আমাৰ কণ কণ মহিলামণিসকলক এক নৃত্যত নতুন ৰূপ দিলে তেখেতক এই আপাহতে আমি এখন শুভেচ্ছা পত্ৰৰে তেওঁ চিন ৰাখিব বিচাৰিছোঁ। তেখেতক এই শুভেচ্ছা পত্ৰখন পাঠ কৰি প্ৰদান কৰিব আমাৰ সেউজ যুৱ সংঘৰ। মানুহ হ'লে কিন্তু শিল্পী হ'ব নোৱাৰে। মানুহৰ মাজত এগৰাকী অনন্য শিল্পী হেপী কলিতা যি আমাৰ দৃষ্টিত প্ৰকৃত শিল্পী। শিল্পী হ'বলৈ হ'লে এক বিজয়ী আত্মাৰ অধিকাৰী হ'ব লাগিব। কলাগুৰুৰ উক্তিৰে তেওঁলৈ আমাৰ এই আন্তৰিক স্নেহ শ্ৰদ্ধা ৰাখি তেখেতৰ শিল্পীপাল জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি জ্ঞাপন কৰিলোঁ সেউজীপাৰ পাতি ৰাইজৰ সেউজ বুলীয়া সম্বৰ্ধনা। ভৱদীয় হাত চাপৰিয়ে সেউজীপাৰ পাতি হৈ আমি সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰাৰ লগে লগে আপোনালোকে আদৰণি জনাব বুলি মই অনুৰোধ জনাওঁ। ভাল লাগিল অকণমান শুভেচ্ছামূলকভাৱে আপুনিও আমাৰ ইয়াত আহি কি পালে অকণমান জনাওক ৰাইজক। গতিকে অকণমান ক'ব আপুনি। নমস্কাৰ। পোনপ্ৰথমে মই সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু